এইবোৰ মানে আমি বেগত ভৰাই লৈ যাম বুলি ভাবিছোঁ বালিবোৰ পকা ঘৰ বনামগৈ মিঠা চকু মুখ খাই হৈছে তাৰ মানে বগৰী আছে যেতিয়া গাভৰু হাই ফ্ৰেণ্ডছ কি খবৰ ভালনে মোৰ এই অসমীয়া ইউটিউব চেনেলত আপোনালোকক স্বাগতম তো মই আছোঁ বৰ্তমান এতিয়া নাহৰণিত আমি যাম এতিয়া গাভৰু দলং বেছি দূৰো নহয় বহুত দূৰো নহয় মানে হয় বহুত দূৰ মানে 30 কিলোমিটাৰমান হ'ব তো আজি আমি যাম গাভৰু দলং তো ব'লক চাই থাকক আৰু হাই ফ্ৰেণ্ড মই আপোনালোকৰ আগত যিটো আৰু আপোনালোকে চাই আছে মাৰ্কছমেন ব্লগ তো আজি আমি যাম গাভৰু দলং ব'লক চাই থাকক আৰু নে কি কয় মানে এতিয়া মই গৈ আছোঁ এই বাগানৰ মাজেদি মানে এতিয়া লগৰকেইটাক লগ কৰিমগৈ আৰু লগৰ 4-5টামান যাব এতিয়া লগ কৰিমগৈ সিহঁতে ইয়াত ৰখি আছে তো চব লগতে যাম চাই থাকক ব্লগটো আজি বহুত ইণ্টাৰেষ্টিং আছে আৰু বহুত এক্সাইটেড হৈ আছোঁ যে আজি প্ৰথম চাইকেল ব্লগ ইমান দূৰ যাম চাইকেলেৰে ইমান দূৰ যাম আগতে গৈ নাপাওঁ চাগে আজি যাম লগৰকেইটাৰ লগত লগত চাই থাকক আৰু ব্লগটো ইণ্টাৰেষ্টিং হয় তো ব'লক বহুত ইণ্টাৰেষ্টিং এয়া নাহৰণি বাগান তো মই এতিয়া বৰ্তমান নাহৰণিত আছোঁ মানে বৰপথাৰটো মই বৰপথাৰ নহয় মোক যদি চিনি পায় কোনোবাই কমেণ্ট কৰিব আৰু তো আজি আছে নেকি পূজা সৰস্বতী পূজা ন খাই দি দিয়া খাই এয়া মোৰ লগৰটোৰ ওচৰত পাই গ'লহি এতিয়া মোৰ লগৰ নাম অভিজিত চাংমাই হ'ব আৰু লগৰকেইটা লগ কৰিম এতিয়া তাৰপিছত আপোনালোকক দেখাম বৰ্তমান লগৰকেইটাক লগ পাই গ'লো এয়া মোৰ লগত আছে এয়া মোৰ লগত আৰু এটা এজন লগৰ অনুদীপ দাদুমিয়া নে কি কোৱা তাকে আৰু এয়া বাস্তৱ হাই কৰি বাস্তৱ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কোৱা তাকেইতো ব'লা ব্লগিংটো বহুত ইণ্টাৰেষ্টিং হয় একবাৰে শেষলৈকে চাই থাকক তোমাৰ টিফিনটো কৈ দিয়া মনদীপ মোৰ টিফিনটোৰ বিষয়ে কি ক'ম বাৰু লৈ ল পিছত মাৰিলে আপোনালোকক দেখাই দিম বাৰু চাই থাকক ভিডিঅ'টো শেষলৈকে কি লৈ যোৱা কৈ দিয়া মই টিফিনত যে এই বেছি নহয় এনেই গাহৰি নে কি কয় সেইটো লৈছোঁ আৰু ৰুটি লৈছোঁ নিমখটো আছে বেছি তেনেকৈ একো নাই আৰু বাকীকেইটা কি লৈছে ইহঁতৰ পৰা আশা কৰিব পৰা যায় আৰু মই লৈছোঁ বেট আৰু বেট দুটা কিবা কিবি পেকেট আৰু ডিপুৰা কি লৈছোঁ তাৰ বেগটো খালী দেখিছোঁ পাই চেপেটা দেখি পাইছোঁ ন আমি এতিয়া নাজানো পালোহি মানে পাম
এইকেইটা লগৰকেইটা অলপ আগত পালেগৈ আমি গৈ আছোঁ আৰু দেই ভাইটি আকৌ আৰম্ভ কৰি দিলা আকৌ আমি লাইনত আহি গৈছোঁ অলপ মানে ব্ৰেক হৈছিলে এইটো আকৌ বৰ্তমান আমি আৰম্ভ কৰিবলৈ আগবাঢ়ি গৈ আছোঁ কিন্তু আমি এতিয়া চাচনিআলি পাইছোঁহি বৰ্তমান আৰু আগলৈ চাই থাকক পাছলৈ আগলৈ নহয় নে কি কোৱা তাকে মানে চটকেইটা অলপ নাচি দিয়া অঁ এইজোপা বগৰী গছ আছে আমি বগৰী গছ ওচৰলৈ গৈছোঁ এইজোপা হেভি আছে নহয় অঁ তাৰমানে সিংহকে মনত পাইছে আৰু এইকেইটা আমি গাভৰু বীজ পামগৈ আৰু অলপ যে আছে ন অঁ কোনফালে এই গাড়ী আহিছে দেই কোনফালে উল্টা ফুল্টা নকৰিবি ক'ৰবাত পামগৈ নে কি কোৱা অঁ সেনেকুৱাহে নেকি মানুহৰ ঘৰত উলিয়াই দিবি নেকি অঁ তাৰ মানে বগৰী আছে যেতিয়া গাভৰু বীজ কি কাম কৰিব লাজ কৰিছে মানুহ মোবাইলটো কেমেৰা হৈ আছে বাৰু তাকে কোন প্ৰুফটো ওলাব কি কাম তই তাৰমানে বগৰীখিনিৰ লগতে তই মানুহটো পঢ়িল অঁ ধৰা আগতে প্ৰথম দুখটো নাই পোৱা বাৰু ভাইটি এৰিলে নি এৰে সেইখন সঁচাকে ঐ গাভৰু নফালে যায় ন কোন পিনে সেইপিনে এফালে ওলামগে নাই হয় জানো সেই হাই পিনে যাব লাগিছিলে চাগে বৈ বা গৈছা সেই বালিখিনি দেখিছোন কি জান অকে বাঘে খাই দিব বোলে তো বাদ দে বাঘে খালেও খাওক আমি গৈ চাওঁ নে কি কোৱা পোৱালিকেইটা দেখাই দিলে বাৰু কোনফালে ৰাস্তা বাট এফালে নহয় হেনো এইফালে ঘৰ লৈ এটা মোবাইল নাভাগে বা কভাৰ আছে আমাৰ কাটিং মাৰিব নোৱাৰিলে ই আছিলে ন পগলা ক'ত কি এইফালেনো ক'ত কি দেখিছে বহুত আছে মই এখন এই আগ বেগটো কাঢ়া আছে মই এখনতে কেনেকৈ বেগ ধৰোঁ ক'বা আৰু জেগাতে বেগ ধৰিলে মোৰ ন ষ্টেণ্ড আছে
গৰম উঠিলে দেই বাট এতিয়া বগৈ আৰু এজোপা দেখাই দিছোঁ বহুত সুন্দৰকৈ লাগি আছে টেষ্ট কৰি চাব লাগে নকৰিছা কৈছা তুমি বৰ ধুনীয়া গাভৰু নাম পালোহি দেই পুৰা ফুল এনজয় ন আমাৰ ইয়াত ছিংগাৰ দেই গানটা গাড়ীও মাৰিলা এই আমাৰ অনদীপো ব্লগিং কৰিবলৈ লাগি গৈছে কৰিব আৰু আমাৰ চেনেলটো কি কৰিব লাগে কৈ দিয়া হয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা মানে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব দুখ আৰু সেয়াই আৰু চাই থাকক হয় জানো পেহেলিবাৰ গাভৰু লং আহিছোঁ দেই আহি নাই পোৱা এইবাৰে আহিছোঁ কি হয় নাজানো এবাৰে চাম কেনেকুৱা গাভৰু লং বহুত শুনিছোঁ মানে নাহৰ কটীয়া মই নাহৰণি হয় দেই চবে কৰিছোঁ নাহৰ কটীয়াটো শুনিছোঁ টিংখাং এডোখৰ বহুত ওখ একে হ'ব পাৰিম নে পালেহি নেকি স্বাগতম গাভৰু দলং স্বাগতম গাভৰু দলং পৰ্যটন তো আমি গাভৰু দলঙতে পাই গ'লোহি গাভৰু দলং পাই গ'লোহি মানে গেটখনেদি সোমাইছোঁ আৰু এতিয়া সোমাই গৈছোঁ নহয় ইউটিউবাৰ পৰ্যটন গাভৰু দলং মানে গাভৰু দলং পাই গৈছোঁ এইটো এটা কিবা অইল কিবা এটা কয় আৰু এইখন গাভৰু দলং এইখন ভালকৈ পালি তুমি ব্লগিংটো কৈ দিয়া গাইছে দেই বগা ক'বলৈ দিব দিয়া দাম ভাই কেমেৰা ধূলি আৰু
গাভৰু দলং নিৰ্মাণ দৈৰ্ঘ্য অনুগ্ৰহ কৰি দলঙৰ প্ৰকৃতি পৰিৱেশ আৰু সুন্দৰ কৰি ৰাখক। এইখন লিখি দিছা, লিখা আছে, পঢ়ি ল'ব। এইখন দলংখন খোজকাঢ়ি পিনেতো দেখাই বা চাইকেলখন ক'ৰবাত থৈ ল'ম বৈ, চাইকেলখন ক'ৰবাত থৈ ল'ম বৈ। চাচনি গাভৰু দলং হে মইনা, চাচনি গাভৰু দলং, যাওঁ যদি ওলাবি লগত মোৰে, কথা দি ফাঁকি দি ঘৰত। ঠিক তেনেদৰে মই কথা দি ফাঁকি দি আহিছোঁ ঘৰত, নে কি কোৱা? এয়াই গাভৰু দলং ব্ৰিজ, মানে ব্ৰিজৰ ওচৰত পামগৈ আৰু, ব্ৰিজ এখন নহয়। খাতৰা ৰাস্তা, ইমান দীঘল তালৈকে আছে। ব্ৰিজৰ মাজত পাইছোহি আৰু ৰখি গৈছোঁ পুৰা। এতিয়া ব্ৰিজৰ মাজত পাইছোহি আৰু দলংখন দেখিবলৈ পাইছে আপোনালোকে। এইখন নদী নে কি কোৱা? এইবোৰ বগৰী ছিঙি আছে, বগৰী গছ। বগৰী পুৰা ডবল, এইবোৰ বিদ্যাপাত হ'ব, বিদ্যাপাত সেইখিনি বিদ্যাপাত। বগৰী গছ কেলে ইমান হয় মানে? বগৰী প্ৰথমে নহয় এইফালৰ পৰা আহি ল'মগৈ, আহি পিনে আহোঁতে পাৰিম। অলপ মানে নাজাৰাটো চাই লওঁ আৰু। ক'লে কথা মানে সেই নদী কিনাৰলৈকে বৈ আৰু পুৰা গাভৰু দলং আৰু মানে ভুলে শুদ্ধ আমি পাই গ'লোহি নে কি কোৱা? গাভৰু দলং মানে পাই গ'লো সেই গাভৰু দলং। চাই থাকক ব্লগটো, বহুত ইণ্টাৰেষ্টিং হয়। গাভৰু দলং কি বস্তু কেনেকুৱা ধৰণৰ আছে সকলোবোৰ আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো খালি লাইক কৰিব দেই, ইমান ধুনীয়া চাই থাকক। বগৰী পিকনিকো খালে ন বৈ পাই গ'লো সেই গাভৰু ব্ৰিজ। এইবোৰ বগৰী নাইচোন, শেষে হ'ল। বহি লৈ আমি মানে ইমান খাচাই চলালো, পেটটো কিবাখন কৰিছে। বহি লওঁ সেইফালে সেই নদী কিনাৰ লৈ বগৰী এনেই দুটামান লৈ লওঁ। সি তলা মাৰি লওক, বগৰী খোৱাত লাগিলেই নে কি কোৱা? মই গছকে দিছোঁ ন, দে দুটামান হাতত দেচোন, লিকু দেখা হাতত। খাই কেনেকুৱা?
মানে অকল আপোনালোকক দেখাই থাকোঁতে গৈছে, মই খাবলৈ পোৱা নাই, খাই লওঁ নে কি কয় বাৰু? কি অকল দুখন মাৰ, এখন মাজত সোমাই আছে ন হেৰি এখন বাস্তৱখন। হয় ইমান চাফা নহয় আকৌ, এইটো জাষ্ট এটা হৈছে, মই দেখি পালোঁ মানে এইটো খাই মিঠাও এই পাওঁগে মা নদী কিনাৰত আছোঁ। নদীখন বহুত লেতেৰা দেই সঁচা কথা ক'বলৈ গ'লে, মানে ইয়াতে পিকনিক খাই পেলাই ইয়াতে পেলাই দিয়ে মানে, ইমান লেতেৰাকৈ থ'ব নাপায়। আমি এতিয়া গাভৰু বীজ পাই গ'লোঁ, এতিয়া আমিনো বৈ তাৰমানে ইয়াতে পিকনিক খোৱা হয় যে সেইকাৰণে লেতেৰা হৈছে ন বস্তুটো। ধোঁৱা বগাই যোৱা দেখাম দেই, খালি উঠিব লাগিব। খেয়ালি হাঁহ পানী কাউৰী বগা চাবা অ বগলী ফটো মাৰিম মানে ফেচবুক এতিয়া বহিম এতিয়া সুন্দৰকৈ গোটেই সোপা খাম। কি একদম চকু মুখা হৈছে একো নহয় অ নাই আকৌ আমাৰ ন মই একেলগতে পিন্ধি আছোঁ দেখিছোঁ অসুবিধা ভালে হ'ল জেগাত পিন্ধি তাৰমানে আমি এতিয়া নাস্তাটো কৰিম যে মানে সেইটো পাই যাম ন। আচলতে গাভৰু দলং বুলি কোৱা হয়, আমি গাভৰু আচলতে একদম পূৰা দলঙত উঠি আছোঁ। এয়া দেখিবলৈ পাইছে মানে পূৰা দলঙত আৰু চাই থাকক লগৰ ফ্ৰেণ্ডছবোৰ আগত গৈছে, মই পিছত একদম চাই থাকক একদম ভাবি আছোঁ সেইবোৰ বালিবোৰ তলৰ পৰা একদম মানে এখন আৰু দলংখন কপি ফটোৱে মোবাইলত বেছি
মানে মোবাইলত বেটেৰী চাৰ্জো শেষ হৈ গৈছে বৰ্তমান আপোনালোকক মই ব্লগিংটো ইয়াতে খতম কৰিব লাগিব চাগে পিছৰখিনি দেখাব নাপাম সেয়া দেখিবলৈ পাইছে গাভৰ লং আহিছোঁ তেতিয়া যেতিয়া দলংখন অঁ এইবোৰ মানে আমি বেগত ভৰাই লৈ যাম বুলি ভাবিছোঁ বালিবোৰ বোকা খাব বনামগৈ নে কি কোৱা হয় আধা হৈ আছে যে পুৰা কৰি দিম একদম চাই থাকক বহুত ইণ্টাৰেষ্টিং হয় ব্লগটো চাই থাকক একেবাৰে শেষলৈকে বগাই যাবা অঁ আহিছোঁ কি আকৌ আহি গ'ল দেই আমাৰ ব্লগিং হেল্ল' এবাৰ এখন নতুন মেমৰি দেই হৈছে নাই হৈছে ন ক'ত পালেগৈ অঁ গাভৰুৰ লগত এইবোৰে থাকিব আৰু কি থাকিব নে কি কোৱা মানে মোৰ বেটেৰী শেষ হৈ গ'ল একেবাৰে মোবাইলটো চুইচ অফ হৈ গ'ল মই এবাৰ লগৰটো মোবাইলত কৰিছোঁ পিক্সাৰ কোৱালিটিটো ইমান ঠিক নাপাব মানে ক'লে গ'ল হয় এইকেইটা ক'লে গ'ল হয় এইকেইটা সঁচাই নেকি এইকেইটা ক'লে গ'লগৈ আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব বাই বাই কি